স্বাগতম সকলোকে মোৰ অন্য এটি নতুন মিনি ব্লগলৈ। আজি আছে অফিচৰ দাদা এজনৰ ঘৰত বিয়া, গতিকে আমি যাম বিয়ালৈ। আৰু বিয়ালৈ যোৱাৰ আগতে আমি ওলাইছোঁ গিফ্ট এটা কিনিবৰ কাৰণে। তাৰ কাৰণে আহিছোঁ আমি যোৰহাটৰ টাইটানলৈ। গতিকে চাই যাওক কি কিনো কি দিওঁ। টাইটানলৈ আহিছোঁ যেতিয়া গম পাইছেই নিশ্চয়। ঘড়ী এটা দিম বুলি ভাবিছোঁ আৰু সকলোৱে ঘড়ী চিলেক্ট কৰাত ব্যস্ত, আৰু মই এফালে নিজকে এবাৰ চাই লৈছোঁ ঠিকে আছোঁনে নাই, যিহেতু ইমান গৰম পৰিছে আজিৰ দিনটো। আৰু এয়া চাওকচোন, ডিজাইনবিলাক আপোনালোককো এবাৰ দেখাই দিছোঁ। যদি কোনোবাই কিনিম বুলি ভাবিছে ইয়াতে চাই ল'ব পাৰিব। আৰু ফাইনেলি বহুত দেৰি চোৱাৰ পাছত আমি এটা ঘড়ী চিলেক্ট কৰিলোঁ আৰু লৈ লৈছোঁ। আমি ঘড়ী কিনিলোঁ, তাৰপিছত আমি ক'লে আহিছোঁ আমি জুচ খাব যাম এতিয়া। সাজি কাচি আহিছিলোঁ যদিও গৰমত আমাৰ বিয়া খাবলৈ যোৱা চেহেৰা হৈ থকা নাই। বাৰু যিয়ে নহওক, গাটো অকণমান শৰীৰটো ঠাণ্ডা কৰিবৰ কাৰণে আমি ভাবিলোঁ জুচ খাই লওঁ। গতিকে তাতে অলপমান বহিলোঁ, এচি হাৱা ল'লোঁ, জুচ খালোঁ। কিন্তু কি কৰিম, বেছি দেৰিটো সোমাই থাকিব নোৱাৰোঁ। খাই মেলি আকৌ ওলাই আহিলোঁ। তাৰপাছত ফাইনেলি আমি পালোহি বিয়া ঘৰ। আৰু কইনাজনী চাওকচোন, ইমান মৰম লগা কইনাজনী, বহুত কম বয়সতে বিয়া হ'ল তাই। আৰু ইমানতে আজি সামৰিছোঁ। নেক্সট আকৌ আহিম এটা নতুন মিনি ব্লগ লৈ। বাই।